সমগ্ৰ দেশজুৰি অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ লকডাউন। এই লকডাউনৰ ফলত দুখীয়া দিন হাজিৰা কৰা মানুহৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। লকডাউনৰ মাজত দুখীয়া দিন হাজিৰা কৰা মানুহক অলপ সকাহ দিয়াৰ উদ্দেশ্যে আজি দক্ষিণ শালমাৰা মানকাছাৰ জিলা বিজেপিৰ সভাপতি আলতাফ হুছেইনে জিলা উপসভাপতি লুৎফৰ ৰহমান আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলে 200টা পৰিয়ালক বিতৰণ কৰিলে খাদ্য সামগ্ৰী। লকডাউনৰ আজি 30 দিন। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া লোকসকলে এই লকডাউনৰ মাজত হাহাকাৰত ভুগিবলগীয়া হৈছে। বিশেষকৈ গোটাবাৰী খোপাটীয়া অঞ্চলত দুখীয়া লোকসকলে ভুগিছে খাদ্য সংকটত। আজি গোটাবাৰী জিপিত 200টা পৰিয়ালক বিজেপি দলৰ ফালৰ পৰা খাদ্য সামগ্ৰী বিতৰণ কৰে। উল্লেখযোগ্য যে দক্ষিণ শালমাৰা মানকাছাৰ জিলাত 4000 পৰিয়ালক খাদ্য সামগ্ৰী দিব বুলি ক'লে দক্ষিণ শালমাৰা মানকাছাৰ জিলা বিজেপিৰ সভাপতি আলতাফ হুছেইনে। ইতিমধ্যে 2500 পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে বিজেপি দলৰ ফালৰ পৰা। শুনক সাংবাদিকৰ আগত কি ক'লে জিলা বিজেপিৰ সভাপতি আলতাফ হুছেইনে। জেপি নাড্ডা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি প্ৰতিখন বিধানসভা সমষ্টিত 4000 নিডি ফেমিলিক আমি সাহায্য দি আছোঁ। এই হিচাপত আজি আমি গোটাবাৰী খোপাটীয়া গাঁও পঞ্চায়তত আহিছোঁ। আজি ইয়াত আমি 200 পৰিয়ালক সাহায্য দি আছোঁ। আজিলৈ আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলা বিজেপিৰ 2520টা পৰিয়ালক আমি দিলোঁ। 2-3 দিনত আমি 4000 টাৰ্গেট সম্পূৰ্ণ কৰিম। ইয়াৰ পিছত আমি 2000 কিটছ অৰ্থাৎ সৰু বাচ্চাৰ কাৰণে বিস্কুট কিবা কিবি আমি যোগান ধৰিম। কি কি আইটেম আছে ইয়াত? চাউল, দালি, নিমখ, মিঠাতেল, চাবোন এনেধৰণৰ কিছুমান আইটেম আছে। থাকক, নিৰাপদে থাকক, সুৰক্ষিত থাকক, নিজে বাচক, দেশকো বচাওক, এই আমাৰ ৰাইজৰ প্ৰতি আহ্বান। মোক গোটাবাৰী খোপাটীয়া গাঁও পঞ্চায়তৰ সভাপতি মোস্তফা আহমেদ, উত্তৰ আৰক্ষী বিষয়া ৰফিকুল ইছলাম ডাঙৰীয়া, আমাৰ জিলাৰ উপসভাপতি লুৎফৰ ৰহমান, মোছাৰফ হুছেইন আদিকে কেন্দ্ৰ কৰি আমাৰ বিজেপিৰ বহুত কাৰ্যকৰ্তাই মোক সহযোগিতা কৰিলে। ৰাছিদুল ইছলামৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট SSM টাইমছ।